ভাইসকল, কাতি বিহুৰ দিনা তুলসীৰ তলত কৰক এই দুটা কাম। আপোনাৰ ঘৰলৈ মা লক্ষ্মীৰ আগমন হৈ টকা পইচাৰ লগতে সকলো সমস্যা সমাধান কৰি অভাৱ অনাটন দূৰ কৰিব পাৰিব। বহু মানুহে বহু পৰিশ্ৰম কৰি বহু ধন টকা পইচা পায়, কিন্তু যিমান টকা পইচা পালেও তেওঁলোকক নোজোৰে আৰু ইটোৰ পাছত সিটো সমস্যা ওলায়ে থাকে। এনেবোৰ কিয় হয় জানেনে? যেতিয়া লক্ষ্মী আই সন্তুষ্ট নাথাকে তেতিয়াই এনেকুৱা হয়। গতিকে কাতি বিহুৰ দিনা এই দুটা কাম কৰি লক্ষ্মী আইক সন্তুষ্ট কৰিব পাৰিলে আপোনাৰ জীৱনলৈ ধন টকা পইচা আহি কোনো সমস্যা নাইকিয়া হ'ব। আপুনি হয়তো জানে, তুলসী মা লক্ষ্মী আইৰ অংশে সৃষ্টি হোৱা দেৱী। আনহাতে তুলসী মাৰ পূৰ্বজন্মত ভগৱান শ্ৰীকৃষ্ণৰ পত্নী আছিল। বাবা গণেশৰ অভিশাপত মানৱ কুলত তুলসী ৰূপে জন্মগ্ৰহণ কৰে। সেই তুলসীৰ স্বামী শংখচূড়ক বধ কৰিবৰ বাবে ভগৱান বিষ্ণুৱে তুলসীৰ সতীত্ব হৰণ কৰিব লগা হয়। সতীত্ব হৰণৰ অপৰাধত তুলসীয়ে ভগৱান বিষ্ণুক শিলালৈ ৰূপান্তৰিত হ'বলৈ অভিশাপ দিয়ে। তাৰ বাবে ভগৱান বিষ্ণু শিলালৈ ৰূপান্তৰিত হৈ শালেগ্ৰাম ৰূপে জগতত খ্যাতি পাইছিল। ভগৱান বিষ্ণুৱেও তুলসীক এটি অভিশাপ দিছিল, যাৰ বাবে তুলসী গছলৈ ৰূপান্তৰিত হৈছিল। সেয়াই হৈছে তুলসী গছ। ভগৱান বিষ্ণুৱে দিয়া অভিশাপৰ পৰা মুক্তি পাবলৈ ভগৱান বিষ্ণুক তুলসীয়ে কাকুতি মিনতি কৰাত এদিনৰ বাবে তুলসীক ভগৱান বিষ্ণুৱে মুক্তি দিছিল। সেই দিনটোৱেই হৈছে কাতি বিহু, অৰ্থাৎ তুলসী পূজাৰ দিন। দিনা যদি আপুনি তুলসীৰ তলত এই দুটা কাম কৰিব পাৰে, তেনে তুলসী মাৰ লগতে ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ কৃপাদৃষ্টিৰ ফলত আপোনাৰ মনৰ কামনা পূৰ্ণ হ'ব। লক্ষ্মী আইৰ কৃপাত আপোনাৰ ঘৰত টকা পইচাৰ আগমন হৈ এক চমৎকাৰী পৰিৱৰ্তন হ'ব। সেয়েহে কাতি বিহুৰ দিনা এই দুটা কাম কৰি জীৱনৰ সকলো সমস্যা দূৰ কৰিব পাৰিব। উপায় দুটাৰ কোৱাৰ আগতে আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পাইছে আৰু তুলসী মাৰ প্ৰতি যদি বিশ্বাস আছে, তেনে ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা তুলসী বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে আমাৰ চেনেললৈ যদি প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। প্ৰথম কামটো হৈছে কাতি বিহুৰ দিনা ৰাতিপুৱা সোনকালে উঠি, অৰ্থাৎ ব্ৰহ্ম মুহূৰ্ততে উঠি গা ধুই তিতা কাপোৰেৰে তুলসীৰ তলত জল অৰ্পণ কৰিব। হালধি মিহলি পানীৰে তলখন তিয়াই বা মচি পেলাব। সেই কাম শেষ হোৱাৰ পাছত এযোৰ শুদ্ধ কাপোৰ অৰ্থাৎ বগা কাপোৰ পিন্ধি তুলসী গছৰ তলত নিমখ মিহলি পানী ছটিয়াই দিব। এনে কাৰ্য কৰিলে মা লক্ষ্মী সন্তুষ্ট হয়। আপুনি হয়তো জানে, মা লক্ষ্মী সদায় চাফ চিকুণ ঠাইতহে থাকে। হালধি মা লক্ষ্মীৰ প্ৰিয় বস্তু, সেয়েহে সেই ঠাইলৈ মা লক্ষ্মীৰ আগমন হ'ব। ফলত আপোনাৰ প্ৰতি মা লক্ষ্মীৰ কৃপা দৃষ্টি পৰিব। দ্বিতীয়তে, আপুনি যেতিয়া তুলসীৰ তলত বন্তি জ্বলাব, তেতিয়া তুলসীৰ 8টা পাত এডাল ৰঙা সূতাৰে গাঁঠি দি তুলসীৰ তলত এখন হালধীয়া বস্ত্ৰৰ ওপৰত থ'ব। বা যদি তুলসীৰ তলত সেইদিনা ভগৱান বিষ্ণুৰ শালেগ্ৰাম মূৰ্তি আছে, তেতিয়া তুলসীৰ তলত স্থাপন কৰি তেওঁৰ ডিঙিত তুলসী পাতেৰে গঠা মালাধাৰ পিন্ধাই দিব। তুলসী পাত ভগৱান বিষ্ণুৰ অতিকে প্ৰিয়। এনে কাৰ্যৰ দ্বাৰা ভগৱান বিষ্ণু আৰু মা লক্ষ্মী সন্তুষ্ট হ'ব, যাৰ ফলত আপোনাৰ প্ৰতি প্ৰভু ভগৱন্ত আৰু মা লক্ষ্মী সন্তুষ্ট হৈ আপোনাৰ সকলো অভাৱ অনাটন দূৰ কৰিব। বন্ধু